কিছুদিন পূৰ্বে ফুড এণ্ড চিভিল ছাপ্লাইজ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নটিচ জাৰি কৰিছে য'ত কোৱা হৈছে যে যিসকল ফেমিলি মেম্বাৰৰ নাম ৰেচন কাৰ্ডৰ পৰা বাদ পৰিছে বা বঞ্চিত হৈ আছে সেইসকল ফেমিলি মেম্বাৰৰ নাম এতিয়া ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব। যিসকলে অফিচিয়েল নটিফিকেশ্যনটো পোৱা নাই মই স্ক্ৰীনত দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। স্ক্ৰীনশ্বট লৈ আপোনালোকে ডিটেইলছত এইটো পঢ়িব পাৰিব। বঞ্চিত হোৱা নামসমূহ অন্তৰ্ভুক্ত কৰিবলৈ এটা এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। মই এপ্লিকেশ্যন ফৰ্মটো অলৰেডি ফিল আপ কৰিছোঁ, মই আপোনালোকক দেখুৱাইছোঁ কেনেদৰে ফিল আপ কৰিব লাগিব। এইটো হৈছে মেইন এপ্লিকেশ্যন ফৰ্মটো। ইয়াতে চাব কি লিখা আছে, মাননীয় খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ বিষয়া। ইয়াতে আপোনাৰ জিলাৰ নামটো লিখিব লাগিব প্ৰথমতে। ইয়াতে চাব মোৰ যিটো জিলা হয় মই জিলাৰ নামটো লিখিছোঁ গোৱালপাৰা, অসম। তাৰপিছত ইয়াতে আপুনি যিদিনা ছাবমিট কৰিব বা জমা দিব ইয়াৰে তাৰিখটো লিখিব লাগিব। তাৰপিছত ইয়াতে বিষয়টো লিখা হৈছে ৰেচন কাৰ্ডৰ পৰা বাদ পৰা সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্তিৰ বাবে আবেদন। এইটো হৈছে ছাবজেক্টটো, ঠিক আছে। তাৰপিছত ইয়াতে আছে মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন, এই যে ছাৰ মই ইয়াতে জিলাটোৰ নাম লিখিব লাগিব, কোনটো জিলাৰ পৰা আপুনি বিলং কৰে। তাৰপিছত জিলাৰ দেশ মৌজাৰ অন্তৰ্গত, ইয়াতে আপোনাৰ মৌজাৰ নামটো লিখিব পাৰে। ইয়াতে আপুনি এইটো বক্সটো লিখিব পাৰে, ছেকেণ্ড বক্সটো লিখিব পাৰে। অন্তৰ্গত দেশ, ইয়াতে গাঁৱৰ নামটো লিখিব লাগিব। এইটো হৈছে কলাবাৰী, মই যিটো লিখিছোঁ এইটো হৈছে গাঁৱৰ নাম। দেশ গাঁৱৰ এজন স্থানীয় বাসিন্দা হওঁ। তাৰপিছত ইয়াতে চাব মই দৰিদ্ৰ সীমাৰ ৰেখাৰ তলৰ লগ হওঁ। তাৰপিছত ইয়াতে চাব মোৰ পৰিয়ালত ১৫ জন, মানে আপোনাৰ পৰিয়ালত কিমানজন ফেমিলি মেম্বাৰ আছে ইয়াতে দিব লাগিব। মই ইয়াতে ৫ জন দিছোঁ। তাৰে ৩ জন সদস্যৰ নাম ৰেচন কাৰ্ডত আছে, ঠিক আছে। আপোনাৰ যিমানজনৰ আছে সিমানজনৰ ইয়াতে লিখিব লাগিব। আছে আৰু বাকী ২ জন সদস্যৰ নাম ৰেচন কাৰ্ডত নাই। ইয়াতে মোৰ যিহেতু ৩ জনৰ নাম আছে আৰু ২ জনৰ নাম, টোটেল ফেমিলি মেম্বাৰ আছে ৫ জন, তাৰে ৩ জনৰ নাম আছে, ২ জনৰ নাম নাই। সেই হিচাপত মই লিখিছোঁ ৰেচন কাৰ্ডত নাই। কিন্তু ২০১১ চনৰ SECৰ মতে, SECৰ তথ্য মতে পৰিয়ালত ৫ জন সদস্যৰ নাম আছে। ২০১১ চনৰ যিটো SECC আছিল সেইটোৰ তথ্য মতে ৫ জন আছিল, কিন্তু ৰেচন কাৰ্ডত আছে ৩ জন, ২ জনৰ নাম নাই। গতিকে এনেদৰে আপোনাক লিখিব লাগিব। মই গোটেইখিনি ফিল আপ কৰিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। তাৰপিছত ইয়াতে চাব ৰেচন কাৰ্ডৰ মুৰব্বী চহী, ৰেচন কাৰ্ডৰ যিজন মুৰব্বী হয় তাৰ ইয়াতে ছিগনেচাৰ কৰিব লাগিব। যদি ছিগনেচাৰ নাজানে ইয়াতে থাম্ব মাৰি দিব। তাৰপিছত ইয়াতে আহিল মোবাইল নাম্বাৰ। ইয়াতে আপুনি ইংৰাজীটো ফিল আপ কৰিব পাৰে, মই অসমীয়াত ফিল আপ কৰিছোঁ যিহেতু ফৰ্মটো এপ্লিকেশ্যন ফৰ্মটো অসমীয়াত আছে। তাৰপিছত ইয়াতে আপোনাৰ আহিল ৰেচন ডিলাৰজনৰ নাম আৰু কোড নম্বৰ। এইখিনি আপোনাক ফিল আপ কৰিব নালাগে, এইখিনি যিজন ৰেচন ডিলাৰে এইখিনি ফিল আপ কৰিব, নাম আৰু কোড নম্বৰটো আপোনাক ফিল আপ কৰিব নালাগে। তাৰপিছত ইয়াতে চাব ডকুমেণ্টছ কি আছে, মই ভিডিঅ'ৰ শেষত একেবাৰে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছোঁ। তাৰপিছত ইয়াতে চাব বঞ্চিত হোৱা সদস্য কেইজনৰ নাম। ইয়াতে প্ৰথমতে আপোনাক নাম লিখিব লাগিব। ইয়াতে যিকেইজনৰ নাম বাদ পৰিছে সেইকেইজনৰ নাম লিখিব লাগিব। ইয়াতে চাব 5টা লোকে দিয়া আছে। আপোনাৰ যদি 5 জনতকৈ বেছি ফেমিলি মেম্বাৰৰ নাম বাদ পৰিছে সেই সময়ত আপুনি 2টা ফৰ্ম ল'ব পাৰে। মোৰ ইয়াতে যিহেতু 2 জনৰ নাম বাদ পৰিছে, ইয়াতে মই 2 জনৰ কমপ্লিট ডিটেইলছ ফিল আপ কৰিছোঁ। ইয়াতে প্ৰথমতে মই নাম দিছোঁ, তাৰপিছত পিতাৰ নাম, তাৰপিছত বয়স, তাৰপিছত লিংগ দিব লাগিব, পুৰুষ মহিলা। তাৰপিছত ইয়াতে চাব কাৰ্ড হোল্ডাৰৰ সৈতে সম্পৰ্ক। ইয়াতে মই অসমীয়াত লিখিছোঁ ল'ৰা, পুতেক, পুত্ৰ। যদি চান হয় ইয়াতে আপুনি ল'ৰা, পুতেক, পুত্ৰ ইয়াতে আপুনি লিখিব পাৰে। তাৰপিছত ইয়াতে চাব ৰাজহ চক্ৰ, অৰ্থাৎ চাৰ্কেলটো আপোনাক ইয়াতে লিখিব লাগিব। তাৰপিছত পঞ্চায়তৰ নাম ইয়াতে লিখি দিব। তাৰপিছত আধাৰ কাৰ্ড নম্বৰ, আধাৰ কাৰ্ড নম্বৰটো এনেদৰে ফিল আপ কৰিব লাগিব। একবাৰে ইজি ফৰ্ম, ছেকেণ্ডতো ছেম ডিটেইলছ দিয়া আছে, এনেদৰে আপুনি ফিল আপ কৰিব পাৰিব। মই ইয়াতে 2 জনৰ ডিটেইলছ ফিল আপ কৰিছোঁ যিহেতু মোৰ 2 জনৰ নাম বাদ পৰিছে। আপোনাৰ যদি 3 জনৰ বাদ পৰিছে, নাম বঞ্চিত হৈছে, আপুনি 3 জনৰ ডিটেইলছ ফিল আপ কৰি দিব। এনেদৰে ফিল আপ কৰিব পাৰিব। তাৰপিছত ইয়াতে চাব ডকুমেণ্টছ কি ইয়াৰ লগত এটাচ কৰি দিব লাগিব। প্ৰথমতে আছে চেঞ্চাছ 2011ৰ জেৰক্স কপিটো দিব লাগিব। তাৰপিছত 2011 চনৰ ভোটাৰ তালিকা, যদি ভোটাৰ তালিকাত নাম নাথাকে 2011 চনৰ, সেই সময়ত আপুনি কি কৰিব, জন্মৰ প্ৰমাণ পত্ৰ নাইবা স্কুলৰ প্ৰমাণ পত্ৰ দিব পাৰে। যিকেইজনৰ নাম বঞ্চিত হৈছে গোটেইখিনিৰে দিব লাগিব। তাৰপিছত ইয়াতে চাব ৰেচন কাৰ্ডৰ জেৰক্স কপি, আগৰ যিটো ৰেচন কাৰ্ড আছে সেইটোৰ জেৰক্স কপি দিব লাগিব। তাৰপিছত ৰেচন কাৰ্ড হোল্ডাৰৰ বেংক হোল্ডাৰ, এইটো ভুল আছে, বেংক একাউণ্ট হ'ব। ৰেচন কাৰ্ড যিজনৰ নামত আছে যিজনৰ নামত ৰেচন কাৰ্ড আছে তাৰে বেংক পাছবুকৰ এটা জেৰক্স কপি দিব। তাৰপিছত মোবাইল নাম্বাৰ দিয়াই আছে, মোবাইল নাম্বাৰ আৰু দিব নালাগে বেলেগকৈ।
তাৰপিছত আধাৰ কাৰ্ডৰ জেৰক্স কপি দিব লাগিব যিকেইজনৰ নাম বাদ পৰিছে গোটেইখিনিৰে আধাৰ কাৰ্ডৰ জেৰক্স কপি দিব লাগিব এইখিনি গোটেই ডকুমেণ্টছ এপ্লিকেশ্যন ফৰ্মৰ লগত এটাচ কৰি আপোনাৰ যিটো ৰেচন ডিলাৰ আছে ৰেচন ডিলাৰক জমা দিব লাগিব এতিয়ালৈকে ইয়াৰে লাষ্ট ডেট দিয়া নাই লাষ্ট ডেট যদি দিয়ে মই নিশ্চয় আপোনালোকক জনাম তো এইখিনি আছিল যদি এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰোঁতে কিবা প্ৰব্লেম হয় নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ইয়াৰ বাহিৰেও যদি কিবা ডাউট থাকে কমেণ্ট কৰি জনাব পাৰে তো আজিৰ ভিডিঅ'ত এইখিনিয়ে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি ল'ব পাৰে থেংক ইউ